চতুৰ্থ শ্ৰেণীৰ লেসন নাম্বাৰ 8 কি আছিলে পৰিৱেশত আমাৰ উৎসৱসমূহ এই আমাৰ উৎসৱসমূহ গোটেই প্ৰশ্ন উত্তৰখিনি আমি কি কৰিম আকৌ এবাৰ ডিসকাস কৰিম প্ৰথম প্ৰশ্নত কি দি আছে খ নম্বৰ দি আছে শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব গুৰু নানক জয়ন্তী খ নম্বৰত কি আছিলে বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে খ্ৰীষ্টান ধৰ্ম হয় ন খ্ৰীষ্টান ধৰ্ম হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঘ নম্বৰটো কি আছিলে অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে শুদ্ধ উত্তৰটো কি হ'ব ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছিল ঘ নম্বৰ দি আছে বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয় বহাগ মাহৰ পূৰ্ণিমা তিথিত বুদ্ধ পূৰ্ণিমা পালন কৰা হয় ঙ নম্বৰত আছে সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি আছিলে ফাকুৱা শুদ্ধ উত্তৰটো কি আছিলে ফাকুৱা 2 নম্বৰত কি দিছে শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া গুৰু নানক বুদ্ধ ধৰ্ম শিখ ধৰ্ম খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শিখ ধৰ্ম খ নম্বৰত আছে বিহু হোলী দেৱালী এক কৃষিভিত্তিক উৎসৱ কোনটো কৃষিভিত্তিক উৎসৱ হ'ব আমাৰ বিহু এটো সকলোৱে জানে গ নম্বৰ দি আছে ৰঙালী বিহু কঙালী বিহু ভোগালী বিহু ভেলাঘৰ ৰজা হয় কেতিয়া ভেলাঘৰ ৰজা হয় ভোগালী বিহুত আমি ভেলাঘৰ ৰজা হয় উৎসৱ বুলিলে আমি কি বুজাও ইয়াৰ শুদ্ধ উত্তৰটো কি আছিলে আমি উত্তৰখিনি পাইছিলো 3 নম্বৰ উত্তৰটো আছিলে এইটো উৎসৱ বুলিলে কি বুজায় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বছৰটোৰ বিশেষ দিন কিছুমানত নীতি নিয়ম মানি উলহ মালহেৰে কিছুমান কাৰ্য সম্পাদন কৰা দেখা যায় নীতি নিয়মৰ মাজেৰে উলহ মালহেৰে সম্পন্ন কৰা এনে কাৰ্যকে কি বুলি কয় উৎসৱ বুলি কোৱা হয় এইটোই হ'ব ইয়াৰ উত্তৰটো নেক্সট প্ৰশ্ন 4 নম্বৰত আছিলে আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে ইয়াৰ উত্তৰটো হ'ব এইটো উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে এই কাৰণে আমি উৎসৱসমূহ পালন কৰিব লাগে এইটোই হ'ব ইয়াৰ উত্তৰ নেক্সট প্ৰশ্ন আছিলে আমাৰ 5 নম্বৰত কি আছিলে তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে 5টা কৈ লিখা যিকোনো লিখিব পাৰে আমাৰ ফাকুৱাৰ বিষয়ে লিখিব পাৰে বহাগ বিহুৰ বিষয়ে লিখিব পাৰে দেৱালীৰ বিষয়ে লিখিব পাৰে বা বৰদিন এটোও লিখিব পাৰে এটো খ্ৰীষ্টান ধৰ্মৰ হয় পোংগল উৎসৱ এইখিনি যিকোনো লিখিব পাৰে যেনিবা আমি বিহুকে লিখিম বিহুৰ বিষয়ে লিখিম এই বিহুৰ বিষয়ে আমি ইয়ালৈকে যিমান পাৰে লিখিব পাৰোঁ দীঘলকে বিহু আমাৰ জাতীয় উৎসৱ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে তো নিজৰ ইচ্ছা মতে তো লিখিব পাৰে 6 নম্বৰ দিয়া আছে ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয় ফাকুৱা বা হোলী এইটো ইয়াৰ উত্তৰটো হ'ব ফাকুৱা বা হোলী এক সৰ্বভাৰতীয় উৎসৱ ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয় বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে তাৰমানে ৰং গালত ৰং সিজনে সিজনক লগায় হয় নহয় ভাৰতৰ ভিন ঠাইত ফাকুৱা বা হোলী বিভিন্ন ধৰণে পালন কৰা হয় এই উৎসৱক আমি অসমৰ দৌল উৎসৱ বুলিও কোৱা হয় আৰু এনেধৰণে ফাকুৱা বা হোলীৰ বিষয়ে আমি ধুনীয়াকৈ বৰ্ণনা কৰি লিখিব পাৰোঁ বিশেষকৈ এইটো কিতাপত দিয়া মতে এইখিনি উত্তৰ লিখিলেও হয় আৰু ইয়াতকৈ অকণমান বৰ্ণনা কৰি নিজেও লিখিব পাৰে ফাকুৱাত আমি বিভিন্ন ধৰণৰ ৰং ৰঙা নীলা বগা ক'লা এনেকুৱা ধৰণৰ ৰঙেৰে আমি ফাকুৱা সিজনে সিজনৰ লগত খেলি মুখত লগাই বা তেনেকৈ সানি আমি খেলা ধূলা পালন কৰোঁ বা এনেকৈ ফাকুৱা আমি পালন কৰা হয় এনেকৈ লিখিব পাৰে আৰু মাঘ বিহুত কি কৰা হয় এইটো 7 নম্বৰ প্ৰশ্নত দিয়া আছে মাঘ বিহুত কি কৰা হয় সকলোৱে জানে মাঘ বিহুত আমি বিভিন্ন ধৰণৰ পিঠা বনাওঁ হয় নহয় এইবোৰ পিঠা বনাই আমি কি কৰোঁ খাব পৰা যায় তাৰপিছতে মাঘ বিহুত আমি কি কৰোঁ গৰুৰ বিহু
আমি পালন কৰা হয় মাঘ বিহুৰ আগদিনা হুৰুকা আৰু গৰু বিহুৰ দিনা আমি কি কৰা হয় গৰু পিঠা খোৱা হয় আৰু গৰু গা ধুওৱা হয় আৰু কি কৰা হয় এনে ধৰণে মাঘ বিহু আমি পাই আহিছোঁ আৰু এই মাঘ বিহুৰ বিষয়ে আমি ধুনীয়াকৈ লিখিব পাৰোঁ গধূলি গৃহস্থই নতুন ঘৰৰ পঘাৰে গৰুক বান্ধে এইটো হৈছে গৰু বিহুৰ লগতে মাঘ বিহু আহি যায় দেই এনেদৰে আমি মাঘ বিহুৰ বিষয়ে লিখিব পৰা হয় আৰু মাঘ বিহুত আমি মেজি জ্বলাওঁ হা গৰু বিহুটো হৈছে মানে ৰঙালী বিহুত আমি বিশেষকৈ পালন কৰোঁ কিন্তু মাঘ বিহু আৰু ৰঙালী বিহুটো অলপ ওচৰ পাজৰে আৰু কিন্তু গৰু বিহুৰ বিষয়ে নিলিখিলেও হয় কিন্তু মাঘ বিহুৰ বিষয়ে লিখিব পৰা হয় মাঘ বিহুত আমি মেজি জ্বলাওঁ মেজিত আমি কি দিওঁ ধুনীয়াকৈ সেৱা কৰোঁ এনেধৰণে আমি নিজে বৰ্ণনা কৰি লিখিব পৰা যায় তাৰপিছত দিছে ৮ নম্বৰত গৰু বিহুৰ দিনা গৰুক গা ধুওৱাৰ উপৰিও কি কৰা হয় ইয়াৰ উত্তৰটো আমি কি বুলি লিখিব পাৰোঁ গৰু বিহুৰ দিনা আমি কি কৰিব পাৰোঁ গৰু গা ধোৱাৰ পিছত ৰাতিপুৱাই গৰু গাত মাহ হালধি ঘঁহি ধুৱাই পকলাই দিয়া হয় আৰু গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে আৰু ধূনা চাকি জ্বলাই নতুন বিচনীৰে বিচি গোহালিত গৰুক ধুৱাই দিয়ে এনেদৰে সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় এইটো আমি ধুনীয়াকৈ এই কিতাপৰ পৰা উত্তৰখিনি আমি লিখিব পাৰোঁ নিজৰ টেক্সট বুকেৰে আৰু নিজে বনাই লিখিব পাৰে ইয়াৰ উত্তৰখিনি দেই 9 নম্বৰত আছে এজোপা খ্ৰীষ্টমাছ গছ আঁকা খ্ৰীষ্টমাছ কেতিয়া পালন কৰা হয় 25 ডিচেম্বৰ 25 ডিচেম্বৰত কিয় খ্ৰীষ্টমাছ পালন কৰা হয় কাৰণ এইটো খ্ৰীষ্টান ধৰ্মসকলৰ এটা উদযাপনৰ দিন যিটো আমি 25 ডিচেম্বৰ দিনা আমি খ্ৰীষ্টমাছ পালন কৰা হয় খ্ৰীষ্টমাছৰ গছৰ বিষয়ে আমি আঁকিব পাৰোঁ ধুনীয়াকৈ আৰু খ্ৰীষ্টমাছটো এইটো নিজে আঁকিব পৰা যাব হয়তো এইটো চাব পাৰিব আৰু 10 নম্বৰত কি দিছে ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি কলাজ তৈয়াৰ কৰা ডাঙৰকৈ এটা বেলুনৰ আঁকি এইটো নিজে হাতেৰে বনাব পাৰিব আৰু ছবি আঁকি নিজে ধুনীয়াকৈ এইটো বনাব পৰা যাব ইমানেই আছিলে আমাৰ প্ৰশ্ন উত্তৰ আছিলে এইটো কেই নম্বৰ প্ৰশ্ন আছিলে এইটো লেসন নাম্বাৰ 8 আমাৰ উৎসৱসমূহৰ লেসন প্ৰশ্ন উত্তৰখিনি ইমানতে আমাৰ শেষ হৈ গৈছে